নমস্কাৰ, আমি আজি বনাম চিকেনৰ পকৰা। যথেষ্ট সহজ, আহকচোন। চিকেন পকৰা বনাবৰ কাৰণে চিকেন লৈছোঁ মই আধা কেজি। এইখিনি মই ধুই পানীখিনি গুচাই লৈছোঁ। এতিয়া আমি ইয়াত দিম নহৰু 1.5 চামুচ, আদা বটা দিছোঁ মই 1 চামুচ, নিমখ মই 1.5 চামুচ দিছোঁ, আপোনালোকে জোখমতে দিব। হালধি দিছোঁ 1 চামুচ, এয়া মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ আধা চামুচ, জিৰা গুড়ি 1 চামুচ, লগতে দিছোঁ ধনিয়া গুড়ি মই আধা চামুচ ব্যৱহাৰ কৰিছোঁ, চিকেন মছলা দিছোঁ 1 চামুচ, লগতে অলপ গৰম মছলাও দি দিছোঁ 1 চামুচ। ইয়াৰ লগতে আমি এটা কণীও ইয়াত একেলগে মিক্স কৰি দিম। এইখিনি এতিয়া ধুনীয়াকৈ আমি সানি ল'ম। কৰ্ণফ্ল'ৰ দিছোঁ 2 চামুচ, এয়া চাওক 2 চামুচ কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইখিনি আমি একেলগে ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰা হৈ গৈছে। এতিয়া আমি আধা ঘণ্টা ফ্ৰিজত ৰাখি দিছিলোঁ। এয়া ফ্ৰিজৰ পৰা উলিয়াই মই ভিনেগাৰটো মিক্স কৰিব পাহৰিছিলোঁ। এয়া ভিনেগাৰ মিক্স কৰি দিছোঁ, 1 চামুচ ভিনেগাৰ দিছোঁ, আকৌ ভালদৰে মিক্স কৰিছোঁ। এতিয়া এখন কেৰাহী লৈছোঁ, এয়া তেলখিনি গৰম হৈছে। আমি এতিয়া পিচকেইটা এপিচ এপিচকৈ দি দিম। এয়া চাওক, এয়া আমি আধা ঘণ্টা মেৰিনেট কৰি থৈছিলোঁ, যিহেতু মাংসখিনি সোনকালে সিজি গৈছে। দহ মিনিটমান ভজাৰ পিছত মাংসখিনি হৈছে আমাৰ। এইখিনি আমি এতিয়া নমাই থওঁ। এয়া চাওক, কালাৰটো ধুনীয়া হৈছে। আপোনালোকে যদি ৰেচিপিটো ভাল পায় এবাৰ ঘৰত চেষ্টা কৰি চাব পাৰে।